with my coffee. Hello friends, good morning. Welcome back to my channel. So, আজি এটা নতুন ভিডিও আপোনালোকৰ কাৰণে আকৌ লৈ আহিছো. Please stay tuned to my channel. আজি অলপ বেলেগ এটা ভিডিও দেখুৱাম. আজি মই ব্ৰডিৰ লগত গোটেই দিনটো কেনেকৈ কটাও আপোনালোকক দেখুৱাম. ব্ৰডি হৈছে কোন আপোনালোকে মোৰ ভিডিওটো চাই থাকিলে গম পাই যাব. So, stay tuned to my channel আৰু বলক ভিডিওটো ষ্টাৰ্ট কৰো. দিয়া আগে দিয়া. Yes, good girl. Hola pase. Angkat dia. Oh. Good morning. Sit. Down. Yes. Stay. Come. Come, eat. So, Brody hoise amar first pet animal. Mane okol amar mane okol amar gote family to karone hoise Brody amar first pet animal. Ami Brody ohar agot enekwa asilu mane যাৰ ঘৰত মানে আগতে কুকুৰ থাকে আৰু আমি যাওঁ কেতিয়াবা আৰু তেতিয়া যে কিছুমান মানে গৃহস্থই কয় একো নকৰে ভৰিৰ ওচৰত আহি যে গুন্ধি থাকে আৰু তেতিয়া আমি খুব ভয় খাওঁ আৰু মই এনেকুৱা আছিলোঁ মানে মানে তেতিয়া বুজিয়ে নাপাওঁ মানে তেতিয়া মনে মানে তেতিয়া এনেকৈ ভাবিছিলোঁ যে আপোনালোকে একো নকৰে কৈছে যদি বাই চান্স কামুৰি দিয়ে তেতিয়া কোনে ৰিস্ক ল'ব তেনেকৈ ভাবা মানে এতিয়া কিন্তু সেইটো বস্তু একদম চেঞ্জ হৈ গ'ল এতিয়া বুজি পাওঁ মানে এতিয়া হয়তো আমিও কোনোবা আহিলে একো নকৰোঁ মানে উই আণ্ডাৰষ্টেণ্ড দেম নাও মানে এতিয়া একচুৱেলি কুকুৰ থাকিলেহে আমি মানে তেহেঁতৰ বিহেভিয়াৰটো বুজি পাবলৈ ধৰোঁ আৰু এতিয়া ব্ৰডি আমাৰ একো ভয় নালাগে ন ব্ৰডি চাই দিয়া দেখিছে ধুনীয়াকৈ বহি আছে আৰু এটা ইণ্টাৰেষ্টিং কথা ব্ৰডিক যেতিয়া আমি ফাৰ্ষ্ট আনিছিলোঁ মানে আমাৰ গোটেই ফেমিলিটোতে মানে কুকুৰৰ লগত কাৰো একো এক্সপিৰিয়েঞ্চ নাই আৰু আমি মানে ভয় খাওঁ আগতে মানে কিন্তু তাই অহাৰ পাছত চ' আমাৰ একো আইডিয়াই নাই মানে তো দেউতাই পটককৈ পিকনিক খাবলৈ যাওঁতে লৈ আহিলে ব্ৰডিক চ' তেতিয়া দেউতাই ভাবিলে যে মানে মতা পোৱালি বুলি লৈ আহিছিলে কিন্তু আমি তেতিয়া মতা বুলি ভাবি আছোঁ আৰু বহুত দিন তাৰপাছত সেইকাৰণে নামটোও ব্ৰডি দিলোঁ কিন্তু লাহেকৈ তাৰপাছত ডাউট হ'ব ধৰিলে মানে এনেই আৰু মইতো আৰু কিবাকিবি এনেই হেৰি কৰি থাকোঁ তাৰপিছত মাইকী লাগিছে তাৰপিছত এদিন আকৌ ভেটেনেৰীৰ ওচৰত যেতিয়া মানে বেজী দিবলৈ লৈ গৈছে তেতিয়া আমাৰ ডাউট ক্লিয়াৰ হৈছে যে ব্ৰডি ল'ৰা নহয় ব্ৰডি ছোৱালী হয় চ' এইটো সেইকাৰণে নামটো ব্ৰডিয়ে থাকি গ'ল তো সেইটো এটা মানে বহুত ইণ্টাৰেষ্টিং মানে আমি ইমানেই বুৰ্বক আছিলোঁ যে মতা মাইকীৰ মাজতো ডিফাৰেঞ্চিয়েট কৰিব নাজানো চ' দিছ ইজ হাউ মানে ব্ৰডিৰ ডেষ্টিনি আমাৰ ওচৰলৈ অহাৰ আছিলে আৰু দিছ ইজ হাউ দিছ মেড আ ডিফাৰেঞ্চ ইন আৱাৰ ফেমিলি আৰু এটা কথা এতিয়া ব্ৰডিৰ ব্ৰীডৰ কথা চ' ব্ৰডিৰ একো স্পেচিয়েল ব্ৰীডৰ নহয় তাইক দেউতাই য'ৰ পৰা আনিছিলে তেওঁ কৈছিলে ভুটীয়া আৰু অৰুণাচলী ডগৰ ক্ৰছ ব্ৰীড হ'ব পাৰে বুলি কৈছিলে চ' সিমানে টাইপে চ' একচুৱেলি কি হয় মানস আৰু ময়ো এইটো যদি ফ্লেশ্ববেকলৈ যাওঁ 2020 লকডাউনৰ আগৰ কথা ডিচাইড কৰিলোঁ যে এটা ডগী এটা আনি ব'লা চ' যেতিয়া ডিচাইড কৰিছিলোঁ তেতিয়া মানে খুব ইউটিউব ভিডিঅ'জ চাইছিলোঁ চ' ভাবিছিলোঁ তেতিয়া আইডাৰ লেব্ৰেডৰ বা গল্ডেন ৰিট্ৰিভাৰ আনিম বুলি চ' মানে তেতিয়া হয়তো লকডাউন যদি নোহোৱাহেঁতেন হয়তো লৈয়ে আহিলোঁহেঁতেন এটা মানে সদায় যিহেতু কওঁৱেই যে আমাৰ লগত যি হয় ফৰ্চুনেটলি বা আনফৰ্চুনেটলি ভালৰ কাৰণেই হয় চ' আনফৰ্চুনেটলি ব্ৰডি আহি পালেহি আমাৰ ওচৰত আৰু আমি এতিয়া ফিল কৰোঁ যে মানে আমিতো বেলেগ ব্ৰীড ৰাখি পোৱা নাই বাট ষ্টিল ভৱিষ্যতে হয়তো ৰাখিব পাৰোঁ কিন্তু এট প্ৰেজেণ্ট ইমান এটা যে ডিফাৰেঞ্চ মানে ফিল নকৰোঁ যে মানে সেই বেলেগ ব্ৰীডৰ কুকুৰ অনা হ'লে বেছি ভাল আছিল
ৰিগ্ৰেট নকৰোঁ যে ব্ৰডি একো ব্ৰিডৰ নহয়, একো স্পেচিয়েল ব্ৰিড নহয়। আৰু হয়তো আমি ইন ফিউচাৰ লেব ল'ব পাৰোঁ, গল্ডেন ৰিট্ৰিভাৰ বা জাৰ্মান শ্বেফাৰ্ড ল'ব পাৰোঁ। চবৰে নিজৰ নিজৰ এটা হেৰি আছে, বাট ষ্টিল একো যে কিবা বহুত ভাষ্ট ডিফাৰেঞ্চ আছে একচেপ্ট দ্য লুকছ, সেইটো ইমান ফিল নকৰোঁ। বিকজ কুকুৰ হিচাপে সিহঁতে যি পাৰ্পাছ লৈ আহিছে সেইখিনি পাৰ্পাছ আই থিংক যিকোনো ব্ৰিড হ'লেও, নৰ্মেল এটা ষ্ট্ৰীট ডগেও আপুনি যদি মৰম কৰে, আপোনাৰ টাইমখিনি দিব পাৰে, আপুনি কেয়াৰখিনি দিব পাৰে, তেতিয়াহ'লে তেওঁলোকেও তেওঁলোকৰ পাৰ্পাছটো আপোনাক লয়েলটিটো দিবই। ইমান ধুনীয়াকৈ আজি ভিডিঅ' বনাইছোঁ কাৰণে বহি আছোঁ নেকি নাজানো, মানে আনকালেতো একদম মানে খেলোঁ কামোৰো সেনেকুৱাই কৰি থাকে। আজি একদম ধুনীয়াকৈ বহি আছে, বদমাছ হয়, চব বুজি পায়। চা বডি চা, বডি চোৱা এইফালে, বডি চোৱা। একচুৱেলি মানে বহুত বুজি পায়, মানে কথা বতৰা আই থিংক মানে দে হেভ আ ব্ৰেইন, আৰু বহুত ধুনীয়াকৈ বুজি পায়।